ঘৰতে ব্লগ এটা বনাই দিলোঁ আৰু চাবি দে। গুড মৰ্ণিং, কি খবৰ সকলোৰে? মোৰ ভাল। ব্লগ বনাব যাব পৰা নাই বাহিৰত, কাৰণ বন্ধ হৈ আছে। সেইকাৰণে ভাবিলোঁ ঘৰতে ব্লগ বনাওঁ। চাহ খাই আছোঁ আৰু লগত লাড়ু মই বনাইছোঁ আৰু চিৰা আৰু ভুজিয়া। খাই বিৰাট ভাল লাগে। তেতিয়াহ'লে বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। মই ঘৰত কি কৰোঁ, ঘৰৰে এটা ব্লগ বনাওঁ। চ' ভিডিঅ'টো শেষলৈকে সকলোৱে চাব, আৰু যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। এয়া মা আৰু মই ৰাতিপুৱা 5টা বজাত মৰ্ণিং ৱাক কৰিব ওলাইছিলোঁ। মানুহ খুব বেছি কমে, ওপৰত গ'লে বহুত আছে। কিছুমানে গাড়ী আধাতে থৈ ওলাই যায়। আৰু এয়া চাওক, গান্ধী মণ্ডপৰ ওপৰৰ পৰা গোটেই গুৱাহাটীখন। এয়া নতুনকৈ বনা নলা, পাহাৰৰ পানীবিলাক যাতে ওলাই যায় আৰু ডাঙৰকৈ বনাইছে এইবাৰ নালাবোৰ। চৰকাৰ অলপ এই আমাৰ পাহাৰলৈকে যোৱা ৰাস্তা। মা গ'লে ওপৰত, মই দৌৰি দৌৰি ওপৰত যাম এতিয়া। দৌৰি যাম আৰু ঘৰ পালোঁ। এইটো মই থকা ৰুমটো চাওক। আৰু যে ৱালত যে এইটো পেইণ্ট কৰিছে, এইটো পেইণ্টটো মই হেৰিত চাইছোঁ, আপোনাৰ গুগলত চাই পেলাই নিজে পেইণ্ট কৰিছোঁ। যদি ভাল লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু ইফালেও এটা আছে, ইফালৰটো মই এইটো বনাইছোঁ, নিজে বনাইছোঁ। আৰু এটা মই পেইণ্ট দেখাম, আমাৰ ভিতৰৰ ৰুমত কৰিছোঁ, সেইটো ৱালত কৰিছোঁ। সেইটো মানে এনেকৈ পকাত কৰা নাই, মই দেখাই আছোঁ আপোনালোকক। এইটো চাওক, এই ৱালত মই ইটাবোৰতে আপোনাৰ চূণেদি কালাৰ কৰি দিছোঁ। চাওক, সেনেকৈ অকণমান আৰু কৰি থৈ দিছোঁ, ডেক'ৰেশ্যন টাইপৰ। মোৰ ভাল লাগে মানে নিজৰে। আৰু এইখন কেলেণ্ডাৰখন মই নিজে বনোৱা 2020ৰে মই নিজে বনাইছোঁ। এইখন মায়ে বনোৱা, আৰু গুঠি আছে বেলেগ বেলেগ ডিজাইনৰ, বেলেগ টেবুলত পৰা সেনেকুৱা। এইখন টেবুলত পৰা মায়ে গুঠা, ময়ো জানো কিন্তু সিমানো নাজানো। কিন্তু এইখন মোৰ বনাব বহুত ইচ্ছা আছে, বাট মই বনাব পৰা নাই। চেষ্টা কৰি আছোঁ কিন্তু। আৰু মায়ে বনাই আছে। মই আৰু এটা বস্তু বনাই, আৰু এইফালে মানি প্লাণ্ট ৰুইছোঁ। আৰু এইডাল গছ, নিম গছ চাওক, ইমান ডাঙৰ। কাটি পেলাই গছৰ ঠানিবোৰ তাতে থৈ দিয়া আছে। মই কালাৰ কৰা। আৰু এটা বস্তু দেখাম, সেইটো ভঙা ঘৰৰ টিভি টাৱাৰ। মই আপোনাক জুম কৰি দেখাম, চাব। এয়া টিভি টাৱাৰ। আৰু মই থকা জেগাখিনি গোটেই পাহাৰে। চাওক মই কিমান ওপৰত থাকোঁ, আমাৰ তলত কিমান ঘৰ আছে, কিমান মানুহ আছে চাওক। আৰু মই এটা শাক দেখাম আপোনালোকক, চাব শাকটো। এইটো শাক মাছেদি খাব লাগে, বন শাক হয়, খাই বিৰাট সোৱাদ লাগে খাই। এতিয়া আহিছোঁ চোতাললৈকে। চোতালত কি ৰুইছে মায়ে চাম, দেখাম। ইয়াক কচুৰ লগতে ইয়াক কঁঠালৰ পুলি ৰুইছে মা। আৰু এইডাল চাওক, কুঁহিয়াৰডাল এনেকৈ মায়ে ৰুইছে, বহুত ডাঙৰ হৈছে। আৰু এইটো ভোলৰ গছ আহিছে, এই কিছুমান লাগি আছে ওপৰত। আৰু এইডাল আপোনাৰ ৰঙালাও এইডাল ৰঙালাও ফুল ফুলিছে। আৰু এই গছত বেঙেনা আছে, বেঙেনা আমি ইয়াৰ পৰাই খাওঁ পাৰি। এইবোৰ চাওক। আৰু এই আদা ৰুইছে। আৰু এই নেমুৰ পুলি, নেমু লাগিলে আপোনালোককো দিম বাৰু।
আৰু এয়া এইটো শ্বিলঙীয়া আদা বুলি কয়, শ্বিলঙীয়া আদা চব শ্বিলঙীয়া আদা। আৰু এইটো আমাৰ নৰ্মেল আদা, যিটো নৰ্মেল আদাটো হয়। আৰু আপোনালোকক পানীলাও দেখাম, নহয় কোমোৰাৰ গছ এডাল, এডালত লগা নাই। ইয়াৰ পৰা চাওক পাহাৰৰ দৃশ্য। এইডাল আপোনাৰ জাহাজী কল, আপোনাৰ হেৰি জানুৱাৰী মানত খাব পাৰি আৰু জানুৱাৰী মানত মানে হেৰি নৱেম্বৰৰ লাষ্টত হয় আৰু ইয়াতে কল লাগে। এইডালৰ তামোলৰ পুলি মই ৰুইছোঁ, ডাঙৰ হ'লে মোৰ ল'ৰা ছোৱালীয়ে খাব পাৰিব। আৰু অমিতা সৰু হৈ আছে, অমিতা। আৰু দেখাম কোমোৰা দুটা লাগি আছে, এটা আমি খালোৱে, সেইটো বহুত ডাঙৰ আছিলে, দুটা সৰু পোৱালি দিছে। সো গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিসকলে নতুন আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু গোটেই ভিডিঅ'টো ফুল্লি চাব। এণ্ড বাই বাই।